ছাত্ৰ ছাত্ৰীসকল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম 2021 অনুষ্ঠিত হ'বনে নহ'ব যদি প্ৰথম বৰ্ষ পৰীক্ষা বাতিল কৰা হয় তেনেহ'লে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰা হ'বনে নাই এই সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম 2021 আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অৰ্থাৎ এইচএছ ফাইনেল এক্সাম 2021 ইতিমধ্যে স্থগিত ৰখাৰ কথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জনাইছিল ছাত্ৰ ছাত্ৰীসকল এই পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব আমি এই সম্পৰ্কে একো গম পোৱা নাছিলোঁ যদিও আজি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা দেখা গৈছে সেই সিদ্ধান্ত অনুসৰি উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অৰ্থাৎ তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম 2021 অনুষ্ঠিত নহয় অৰ্থাৎ এই পৰীক্ষা বাতিল কৰি দিয়া হৈছে এতিয়া প্ৰশ্ন হ'ল পৰীক্ষা যদি বাতিল হয় তেনেহ'লে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক লৈ কি কৰা হ'ব ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা যেটো অনুষ্ঠিত নহয় গতিকে সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ কৰা হ'ব উত্তীৰ্ণ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক ফাৰ্ষ্ট ইয়াৰ যদি পাছ কৰিলে তেনেহ'লে তোমালোক ছেকেণ্ড ইয়াৰৰ কাৰণে সম্পূৰ্ণৰূপে সাজু হোৱা মই এতিয়া ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ কোৰ্ছ যেহেতু সম্পূৰ্ণকৈ নতুন গতিকে মই তোমালোকক প্ৰতিটো ইউনিট এটা এটাকৈ বুজাই দিয়াৰ বাবে মই চেষ্টা কৰিম ধন্যবাদ